তো স্যার মানে ক্রিসমাস মুলুই খ্রিস্টান তানি আপুং জেগালৈ ক্রিসমাস মিরাক sok sok মানে বিষয়ে আজক মানে ন অকাই লুলাই নে মানে ক্রিসমাস কাপিন কারণ ন কাপিলাই ইরাং এরম আজক লুবিয়া আমলো ন কিনি দো না কিনে রুন না ঠিক আছে ক্রিসমাস তো হল মলু সেকা সেকা অম্মা এমলো নাই হদি হয় সেকা অম্মা কাপ গিদ্দম যে কাঙ্কা জামানি সাত পোলা লামনা আমকা গা কত আমরা গাজি নেংকা মিলন নাই ঠিক তেনে আমার যীশু খ্রিস্ট যে যেতিয়া আমার এই দিনটো কিন্তু নির্ধারিত নাই মলুকে অর্ডার মলু ক্রিসমাস দিন অর্ডার হতো মলুকে কোনো বাইবেলে লিখা না হলেও আমার বিশ্বাস আছে যে আমি খ্রিস্টর যিসকল খ্রিস্ট বিশ্বাসী সকলে যীশু খ্রিস্ট বিশ্বাসী মানে খ্ৰীষ্টান সকলে 25 ডিসেম্বৰ 25 ডিসেম্বৰ লংগদ বুম অতম না মলু কিন্না কারণ অতম না কিন্না মলু মানে জন্মদাতা বাৰ্থডে হিচাপে মলু গোটেই সমগ্ৰ ভাৰতবৰ্ষতে মলুকে বিশ্বজুৰি বুলি ক'ব পাৰি তেওঁৰ জন্মৰ দিনটো পালন কৰে মানে এইটো ক্ৰিছমাছ এই ক্ৰিছমাছটো মলু কিয় কাৰণে তৰাটো ব্যৱহাৰ কৰে তৰাটো হ'ল আমাৰ প্ৰতীকটো এই তৰাৰ প্ৰতীকটো কিয় যেতিয়া যীশুখ্ৰীষ্টক ভাতবাদী আগতে ভাতবাদী আছিল ভাতবাদী মানে কিনপোৱা বুলি আগতীয়া মানে আগতীয়া কথা ক'ব পৰা জানে দেই এই ভাতবাদী ক'লে কিন্তু যে যীশুখ্ৰীষ্ট জেৰুজালেম দতম না বোলো বিচনা ধৰাটো মানে তেওঁ চিহ্ন হৈছিল তৰাটোৱে তেওঁলোকক দেখাইছিলে তৰাৰ যেতিয়া তেওঁ কোনো এটা স্থান নাছিল মানে জন্ম হওঁতেও তেওঁৰ ঠাই পোৱা নাছিল কিয় ঠাই পোৱা নাছিল বোলো না একো ভলে নাযায় কি কৈছোঁ আৰু প্ৰভুত যেতিয়া আমি চিহ্ন এটা দিয়ে মানে ভাববাদী অকে দিয়ে জানা মই আমরা লাইটো আমরা অপলক্ষ লোক পাগন নাম বলে নোয়া না পাগন নাম যেতিয়া আমি পাগন বলে সে কৈছিলে আমাক কাৰ্টুন কৰি আমরা সে কৈছিল বুকাৰি মানে তেনেস্থলতে তেওঁৰ এই ধাৰ্মিকতা আছিল যোসেফ নামৰ আৰু মৰিয়ম দুই ধাৰ্মিকেই আছিল ভাল কইনা আছিল আন্তৰিকতা আইপি কাংকানে কোনে কাইপি আই পাছি নাইনে আছিল দেছি নাইদা টানি দেছি নাইদা তেনেস্থলত ঈশ্বৰে মনোনীত কৰিছে তেওঁৰ পেটতে মই পবিত্ৰ আত্মাৰ দ্বাৰা ঘৰ প্ৰদান হ'ম না চাকৰি কৰাব ঘৰ প্ৰদান কৰা যীশু খ্ৰীষ্ট অবিলাঙলৈ দেখি দিছে না কোনো আছে যে আমি কেৱল বেচালে আমাৰ মধুৰ উদ্বোধন কৰিছে কৈছিল গাঁও পাম এনেকৈ কিছুমান আমাৰ মূল কপাই দেৰিয়াং কৰিছে মানে ৰজা এখন আছিলেতো ৰজা কিনিতে ৰজা এখন আছিলে ৰজা কিনিতে কি কৈছিলে তেওঁলোকে ৰজাবিলাকে মানে ৰজাৰ আসনতে চলিছিলে কোনো মানে জেগাত ঠাই পোৱা নাছিলে এটা ভাল এটা ঘৰো নিৰ্ধাৰিত ঘৰ এটা পোৱা নাছিলে সেইটো কাৰণে গোৱালি ঘৰত জন্ম হৈছিল গোৱালি জন্ম কোনে কৈছিল সেইটো কাৰণে গোৱালিবোৰৰ পুখুৰ হিচাপে ধৰাতে পুখুৰ দি আছিল মানে য'ত গোৱালি ঘৰত জন্ম হৈছিল এই গোৱালি ঘৰত তেওঁ জন্ম হৈছিল বাইবেলৰ কিমান দেই সেইটো কাৰণে খ্ৰীষ্টমাছটো গোটেই মনটো ডাঙৰকৈ পাতিব নোৱাৰে আমাৰ বিশ্বাসীটো কম আছে আমাৰ বিশ্বাসী কম হোৱাৰ কাৰণে আমি খুব কম লৈ পিনি যিসকল বিশ্বাসী সেইখিনি মলো একদম লোক মালহলে পাম আপোনাৰ লং নাই আপুনি জনাম তুই নাম আমি মই অকলে আম্মা মূলাম কাংক মহতে আও পতা আমরা কাংকল গুটাই পরক সেকাই পরক মম্মিয়া সেকাই ভাল বস্তু ঘর দিয়ে সেকাই কাপড় কানি লৈ দিয়ে ঠিক তেনেধৰণে আমাৰো আজি এই উদ্দেশ্য লৈ পিনে আমি যীশুখ্ৰীষ্টক আমি যিমান দূৰ কৰিব পাৰে আমাৰ নাই কিন্তু খ্ৰীষ্টান ষ্টাৰ্ট কৰি গাইচুং কৰিব লাগে তেওঁলোকে সেইদিন হেপী নিউ ইয়াৰ নিচিনা বিহু এটা উৎসৱৰ নিচিনা পাতে মোলো একদম পাতিলে আমাৰ কম আছে মোলোকে গাঁও অঞ্চলত পপুলেশ্যনটো আছে বহুত আছে নাই জানো ধৰক ক'বলৈ গ'লে 1200-1300 আছে তাৰে ভিতৰত মই যদি খ্ৰীষ্টানে হওঁ মই যদি 3-4টাও খ্ৰীষ্টানী মোৰ আমিতো এইটো কৰিব নোৱাৰোঁ খ্ৰীষ্টান হিচাপে বহুত ডাঙৰকৈ কৰিব পৰা তেওঁলোকৰ মানে
মুলুক আপুনি জনসংখ্যা চিন বেছি পাৰে ই জনসংখ্যা বেছি এদিন জীৱন যথোপৰি এইদিনা মানে তেওঁলোকে পইচা খৰচ কৰিবৰ কাৰণে বা কৰিবলৈ তেওঁলোকে ঘণ্টাবোৰ নকৰে কিছুমান বোলো এনেই ঈশ্বৰক পইচা গ'লে আপোনাক বোলো বহুত খৰচ কৰে খ্ৰীষ্টমাছটো আৰু বহুত ক'বলৈ গ'লে আৰু বহুত দীঘলীয়া হয় আৰু চাম্পানা বেলেগ দল লৈ মানে খ্ৰীষ্টানতানিয়াম এফালে মানে নিকেট না মানে বোলো চাপাক দাং না মানে বোলোক বিষয় ন অকমনা বুজাই ইন বোলো ঠিক আছে মই এক সময়ত এনেকুৱা আছিলে মই খ্ৰীষ্টান বুলি ক'লে খ্ৰীষ্টানৰ পইচা দিছিল চলিব নোৱাৰোঁ মানে দেই কিয় কাৰণে মই জনা নাছিলোঁ ভিতৰ আৰাম কৰিম কেনেকুৱা জানা খ্ৰীষ্ট জীৱনটো এটা বেলেগ ধৰ্ম বুলি ভাবিছিলোঁ এটা বেলেগ বিদেশৰ ধৰ্ম বুলি ভাবিছিলোঁ আৰু তেওঁলোকৰ পইচা পাতি দিছিল খ্ৰীষ্টানৰ মিছনাৰী বিনা পইচা দিছিল চলিব নোৱাৰোঁ মানে আৰু খ্ৰীষ্টানক যদি মই খ্ৰীষ্টানটো মই ধৰিছিলোঁ ঐ অকল খ্ৰীষ্টানটো গা ধোন কাম আপে অলপ কেৰালাম গাম দে এনেকৈ মোৰ ধৰ্ম বিধুৱা নাঙলো আগতে কিনমালা বহুত মানুহ আছিল নজনা মানুহ বহুত নজনা মানুহ এতিয়া বাইবেলটো যদি অধ্যয়ন কৰাৰ পাছতো তেওঁলোকে জানিও নজনা ভাৱ যদি থাকে আৰু কিনজ্ঞান হৈছে কিমান ভুল ধৰা সেইটো কাৰণে তেওঁলোকৰ সেই অনুসাৰে তেওঁলোকে চুপাক যেতিয়া যীশুখ্ৰীষ্টক গ্ৰহণ কৰিলোঁ মই অধিকাৰ দিছোঁ মই জানো ন আৰু এজন প্ৰচাৰ হ'ব এটা প্ৰচাৰ এজন কোনোবাই আমি এজন আৰু সেইকাৰণে ঈশ্বৰকে আৰু কৈছে মানে কোনোবাই চিনা যায় তেওঁ গ্ৰহণ কৰাটো আমি লোকনি কৰি জানা আমি খ্ৰীষ্টানবিলাকত তেওঁলোকৰ অসমত যিটো আমাৰ যুৱকটো আমাৰ মুখ্যমন্ত্ৰীটো কৈ আছে অসমত এটা হিন্দু পৰিষদে হিন্দুৱে হ'ব লাগে হিন্দু একদম আমি চবেই হিন্দু আমি ভাৰতৰ গন্ধিতে আছে সংবিধান দিয়ে আতুম যে কাৰো ধৰ্ম কোনো নিন্দা কৰিব নোৱাৰে আৰু নিন্দা কৰিব নোৱাৰে নাই গন্ধিতে আছে আৰু কাকে ধৰ্ম নিজৰ অধিকাৰ আছে কোনেও নিন্দা কৰিব নোৱাৰে কিছুমান নাজানা আৰু নিজস্বভাৱে বুলি কয় কিন্তু এইটোতো পাৰে খালি আমি এইবিলাকৰ কাৰণে আমি নিজে অথৰ্ক হোৱাটো ভাল আৰু মই চুপাৰটো নচিন্তু খ্ৰীষ্টান খ্ৰীষ্টান ঘৰটোতো প্ৰায় কিছুমানটো নাজানে কাৰণে কিনমালাই দেৱ পূজা নকৰে আমাৰ চবৰ লগত আমি একমাত্ৰ ঈশ্বৰকে প্ৰাৰ্থনা কৰোঁ যিকোনো সমস্যাত আমি পূজা নকৰোঁ আমি ঈশ্বৰকে প্ৰাৰ্থনা কৰোঁ আমি হৃদয়েৰে যদি প্ৰাৰ্থনা নকৰে যদি দেখো এইবিলাক নাখাওঁ মানে কিন্তু হৃদয়েৰে প্ৰাৰ্থনা কৰি থাকিলে অন্তৰেৰে যদি ঈশ্বৰকে দিওঁ কি মনে না গতিকে মনক আতি নাচত কামত গতিকে মনক সেইটো কাৰণে আমাৰ ট্ৰাইবেল মানুহবিলাক বেছিভাগ পূজা পাতল কৰাৰ কাৰণে বেছি খৰচা হৈছে আৰু আপত্তি নামতে বেছি থাকে সেইটো কাৰণে বেছি খৰচা আছে মনক দহাত কিবা কৰিবলৈ যাওঁতে এইটো আমাৰ কোটি টকা লাখ টকা খৰচ কৰি ৰাখে মনকেতো কিন্তু মনক খ্ৰীষ্টান জীৱনবিলাকত এইটো মই মৰিলে মৰা মানুহৰ কাৰণে চিন্তা নকৰে মৰি গ'ল ইউ আৰ ডেড শিকাব চিৰাক পাছত আকৌ লকোদা মাপা নাম তেওঁলোকে মাপাৰি মাপাৰে কিন্তু বহুত জেগাৰ চিন্তালাটো চিন্তা সদায় চিন্তা কৰি থাকি তেতিয়াহ'লে সি জুই উঠিব জানো দেই সেইটো কাৰণে আমি জীয়াই থাকোঁতে মই যীশুখ্ৰীষ্ট মই সদায় প্ৰাৰ্থনা কৰি থাকোঁ কিয় আমাৰ সন্মত উৎপত্তি হওক এটা হিন্দু শাস্ত্ৰতো আছে বাইবেলতো চবতে কোৱা আছে যিজনে এই সংসাৰত ভাল কাম কৰে ধাৰ্মিকতা থাকে আধা কাম কৰিলে আধা নম্বৰ দিয়ে এইটো স্বৰ্গবাসী হ'ব নোৱাৰি সেইটো লৈ পিনি আমি কৰি থাকোঁ কিন্তু মই কিমান দিন কৰিব পাৰিছোঁ নাজানো কিন্তু মই সদায় সেইটো কাৰণে আমি সদায় ঈশ্বৰৰ লগত প্ৰাৰ্থনা কৰোঁ প্ৰাৰ্থনাটো মেইন থিং বুলি কৈছে আমাৰ যীশুখ্ৰীষ্টৰ প্ৰাৰ্থনা মেইন পইণ্ট বুলি কৈছে যেতিয়া আমাৰ মানুহকেইটাটো কয় সেইটো কৈছে যেতিয়া ঈশ্বৰে কৈছে ন ঈশ্বৰে কৈছে মই তোমালোকক কি কৈছে তোমালোকে যে মোক প্ৰেম কৰিছে সেইটো নহয় বুলি কৈছে কিন্তু ঈশ্বৰৰ প্ৰেম কৰিছে হয়নে যেতিয়া আমি অংকজনক হয় তেতিয়া আমি ঈশ্বৰ বিচাৰি গৈছোঁ ন দিলেও মোলোকে নাচত গায় নাই দিলেও মোলোক সমস্যা গায় নাই অলপমান বোলো মানে ঈশ্বৰ সকলো ঈশ্বৰ সকলো না অলগীতা চকুৰ আমি অলগীত তোমাৰ যেতিয়া সমস্যা আহিব তেতিয়াই বিচাৰে মোৰ ৰুণে ক'ত আছে ৰুণে কাপ সম্প্ৰতম তেতিয়াই বিচাৰে বুলি কৈছে হয়নে সেইটো কাৰণে আমি জীয়াই থাকোঁতে মানুহৰ জীয়াই থাকোঁতে চব মকো তালাচত টানি হিচাপ ধৰে থাকোঁতে নকয় নাচতে নাচত দেখি ঈশ্বৰৰ প্লান বুলি কৈছে নকয় যিহে সমস্যা আছে সেই সমস্যাটো ঈশ্বৰৰে প্লান হ'ব পাৰে গতিকে এইটো সকলো ঈশ্বৰে অৰ্পণ কৰিব হয়তো মই যদি দেৱ দেৱী পূজা কৰি থাকিলে চৈতান্যটো নাম আক্ৰমণ কৰি থাকিব এই পাৰোঁৱে নুৱেৰো আমুক দেৱী তামুক দেৱী তাৰমানে নুৱেৰো ইটো লুপাই এনেকৈ কৰি আমাৰ এইটো বুজা লৈছোঁ বুলি কয় বুজা নোৱাৰা নিচিনা হৈ গৈছে কিন্তু আমাৰতো এইটো বুজা নহয় বুলি কৈছে আমি ঈশ্বৰক বিশ্বাস কৰোঁ মোৰ সমস্যা আহিলে মই ঈশ্বৰক প্ৰাৰ্থনা কৰোঁ কোনো আমাৰ টকা পইচা নালাগে বুলি কৈছে ঈশ্বৰেৰে এইটো মন কৰিব নোৱাৰে
পইচা পাতি নালাগে বুলি কৈছে ঈশ্বৰক প্ৰাৰ্থনা কৰিবলৈ পইচা পাতি নালাগে ঈশ্বৰক কৰিবলৈ কিবা এটা নালাগে গতিকে আমি সকলো কাৰ্যবিলাক আমি ঈশ্বৰৰ নামতে সকলো উঠাই দিওঁ মানে ঈশ্বৰৰ নামৰ প্ৰাৰ্থনা কৰি এৰাই দেই orok sempena orok doing ko sinung ane sepak Kristen aru mani tanie Kristen aibo orok okkokum ipan ba aru mane agodok kesama mane uyu sutpong kiba mopai kunya ada majok lubito ka mane Kristen do amulo kapi parang kapa palon parang ada majik bohla মোটা আগতে খ্ৰীষ্টান যেতিয়া খ্ৰীষ্টান আছিলে মইতো গোটেই জগতৰ ৰাতিপুৱা অকণ ইমান আপুনি দেৱ দেৱী পূজা যিমান চকস্তি কুস্তি মোক না তাতো ইয়াকে গোটেই সম্পত্তি আপুনি ৰাতিপুৱা কুকৰ্ম এইটো আপুনি মিনোৱাই মানে সেইটো কাৰণে মই খ্ৰীষ্টান কৰিছোঁ যে এইটো নকৰোঁ বুলি কৈছে একদম বোলো মই চিলকলৈকে পূজা পাতলটো মই ভাল নাপাওঁ মই ইমান টকা খৰচ কৰি মই কি উদ্ধাৰ পাইছোঁ বা কি মই সমস্যা পাইছোঁ এই দত্কা পোৱা বেলেগজনটো মইতো এনেকুৱা একদম নিজকে বোজা নোহোৱা নিচিনা নহয় ন জানো বহুত টকা খৰচ কৰে দত্কা সেইটো কাৰণে কৈছে মই নল'ব না ন যদি 7জনীয়া 8জনীটো মেকআপ গিৰা একদম না এই একদম বাংগেলামচিন ন ঈশ্বৰ কামিনকো মিন পায় ন ৰক্তিকো নাম কম পায় নাই ওদা পাই কম তেতেলে মই ঈশ্বৰ কামিনো নাম না মিয়া না একদম বামাংগম তো আইদাকটা এই এই ননিছে যদি কোন নপুরকে একদম যদি নপুরকে মেকআপ গিরা একদম চিন এক ঘাইকদিন এক পায় একদম বাংগেলামচিন আপো যদি ওদো আরাদো ন ঈশ্বৰ কামিনকো মিনতে পায় দে মুলো যদি ঈশ্বৰ কামিন একদম মিনতে মা আমি লই দে মা মুলো না একদম বালাম আই মানে এগোদম পায় নাই আইদাং না কিন্তু একদম বাংগেলামচিন ঈশ্বৰ কামিনতে মিনতে মা মুলো ন কর্মদা আইমা মুলো তেতেলে মই একদম বামাংকো আইদাং মালা ঈশ্বৰ কামিনতে না মিয়া না এরে তো ঈশ্বৰ নামতে কম ঈশ্বৰ নাম যদি মিলো মোলো আপুতো কৰ্ম দে ঈশ্বৰৰ নামে কম মোদে পৰক বাপা নাম কামা মানে মই পইচা খৰচ কৰাম কাম আপনক তম্পনাম কামা প্ৰয়োজন দুলা তিঙুৰ ডঙৰ সুগেলা মোলো উল্লা গুল্লাপ লাগে মুল টুকুল খব না লাগে কাৰোবাৰ লগত দু আৰাংনো আকৌ তিঙুৰ ডঙৰ সে গল জাত গেংকাম সে নিজকে এই হেবি বিপেদ খব না লাগে গতিকে আমি যদি অসাকে যদি মামুল না গতিকে যদি ঈশ্বৰ কামিনো মিন্দু মুলো অনি পুৰুষৰ ন লাগিব না ইমুলো না এই তো অনি পুৰুষৰ দছিন দিয়ে ন এমপে দান কৰি পাই আমক পাই নামাই আমদা গমছিনে আকৌ লিয়ে ঈশ্বৰ কামিনকো মিনতে লাম নাই ঈশ্বৰ কামিনকো ৰখি মিনাং দেম তেতেলে মই দান দুখন মই ঈশ্বৰকে দামিন নামি এনে ঈশ্বৰ কামিনি সেইটো কাৰণে মই সকলো চিন্তা চৰ্চা কৰি মই আজি যীশু খ্ৰীষ্টক গ্ৰহণ কৰিলোঁ আৰু যীশু খ্ৰীষ্টক গ্ৰহণ কৰাৰ পাছত মই সকলো নিউচি দিছোঁ মানে মই লোকে খ্ৰীষ্টানটো দে অমূলি মানে এতিয়া দেৱ দেৱী পূজা নকৰে এই দেৱ দেৱী পূজা নকৰে এটা মোলো ইমা মোলো দেৱ দেৱী ন পূজা দেমে ইমা ন উই দেমে ইমা এতিয়া ন উই দেম শব্দ কব গিয়ে এটো এই নিশ্চয় ন দদগা দেমে আমি দদগা দকব গা সেইটো কাৰণে মই কৈছোঁ সেইটো কাৰণে আমাৰ কিছুমান পাষ্টৰ আছে কিছুমান মানে পাষ্টৰ না এতিয়া নিজে উই দেম দদগান আমি দদগান দকব গিতা নিশ্চয় নিশ্চয় সেইটো কাৰণে মই বুলিছিল নতুন না তোমালোকে অকামেই নকৰে লোকৰ অসমত কিয় যাবলৈ আৰু মোক বাবু বেছি কাম দুপাৰবি আহি মই বাবু চিকাং মতো চিদাগম আছিল মই দৎকাং মানে লেংকাংটো দুটাৰ সেইটো বেলেগ কথা আৰু নিজৰ সম্পৰ্কীয়টো মোক গোটেই দলো দিয়ে গোটেই অঞ্চলতে যদি দদগা কৰি থাকিব মই দদগা অপচন দখা কৰি একদম তেতিয়াহ'লে মই তেওঁলোকৰ লগত আগৰ নিচিনা থকা নিচিনা হয় নহয় জানো সেইটো কাৰণে মই লুনো না বোলো এখন লুনো না মই পাঁচটা ইভাঞ্জেলিক কৰি লুনো আপুনি যদি উইজেমেই অকাম নলুয়ে না আমি উইজেম টকা পাব কি প্ৰয়োজন আছে হয়তো ন দদগাঙেই পুয়ো অকাম নলুয়ে এখন আমি দদগাল গুয়ে কম হয় নাই সেইটো কাৰণে মোলোকে যিসকলে আৰু বিশ্বাস দিব না ঈশ্বৰ যদি সঁচাই বিশ্বাস কৰিছে ঈশ্বৰৰ কামেই কৰিব লাগে মোলো ঈশ্বৰ বাইবেলত লিখা আছে যে দেৱ দেৱী পূজা নকৰিবা এৱা ওচৰ নকৰিবা এই গতিকে তেওঁলোকৰ তুমি গুয়কা অলপ বোলো তুমি কামদা হয় না নানা বোলো এটা বোলো দেৱ দেৱী পূজা নকৰোঁ উই অপমিত কুমা বজোপাং খ্ৰীষ্টান ইমান ক'লা অকল আমি ঈশ্বৰকে প্ৰাৰ্থনা কৰোঁ যি সমস্যা আহিলে যিমানেই ঘৰত সমস্যা নাথাকোঁ যদি আমি ঈশ্বৰ প্ৰাৰ্থনা কৰোঁ চব কুকুমক গোটেই ঈশ্বৰৰ প্ৰাৰ্থনা নকৰোঁ মোলোক আকৌ মোলোক তাতো তাই বোলো ইয়াই বোলো তাই তাতো আয় পাচলি তাই গুলুম কুমগেল গীতা এইটো আমাৰ নাই আৰু আমি জাষ্ট আমি ঈশ্বৰৰ হাতেৰে নিৰ্মাণ কৰা বুলি কৈছে আমি সেইটো কাৰণে আমি ঈশ্বৰক বিশ্বাস কৰোঁ আৰু ঈশ্বৰে মাটিৰে ধূলি আমাক নিৰ্মাণ কৰিছে কৈছে সেইটো কাৰণে ফুল মোদালতা কৰিছে এইটো কাৰণে আমাৰ জীয়া মানুহ বুলি কৈছে যেতিয়া আমি মৰি যাম সেই বডিটো অকণে মাটিৰে বনোৱা বডিটো বা মাটি হৈ যায় বুলি কৈছে এই পবিত্ৰ আত্মাটো আত্মা দি ঈশ্বৰ দিয়া বুলি কৈছে সেই আত্মা দিয়াটো ঈশ্বৰৰ আত্মা দিয়ে কোনো দিনেই অপবিত্ৰ হ'ব নালাগে পবিত্ৰতা হৈ থাকিব কৈছে দেই বিলানাংগল লগজনক আমি কিমান পাৰিছোঁ নাজানো
কিন্তু মোলো ঈশ্বৰ মই নাদো কিন্তু আমি যে মনুষ্য জাতি নহয় জানো এই মোলোকে মোকো মেৰাতে দুদাগো লোকেল মেৰাতে দুদাগো কিন্তু হ'লেও আমি এইবিলাক দূৰ কৰিবৰ কাৰণে নিৰ্মূল কৰিবৰ কাৰণে আমি অশেষ চেষ্টা কৰি আছোঁ আৰু প্ৰাৰ্থনা কৰি আছোঁ আৰু কাৰালাম্বল গুণামচোন মোৰ আপোনাৰ চিন্তা মই যীশুখ্ৰীষ্টকে এনেকুৱা ভাল বা এনেকুৱা বেয়া বুলি কওঁ কিন্তু তেওঁলোকে যে আমাকতো বহুত নানা ধৰণে কোৱা হ'লেও তেওঁলোকে নাজানে এইটো কাৰণে কৈ আছে মই চিনাকলো নহয় যেতিয়া লুনেটো লেঙিয়েৰো লুনেটো লেঙিয়েৰো আকাঞ্জি কৰি বাধা বিঘিনি থাকিবই বাধা দিয়া থাকিবই হ'লেও মই তেওঁলোকক বেয়া নাপাওঁ কাৰণ যীশুখ্ৰীষ্টই কৈছে কিনমা লৰাগি নাজানি কৰাটো কেমা কৰি কৈছে জানি কৰাটো কেমা নকৰিবি কৈছে কৈছে কিনমা লিনে টানি দামটো কেমাই কিনগিয়া লিনে দাম কেমা নকৰিবি কৈছে হয় নহয় সেইটো কাৰণে আমাৰ এই মানুহবিলাকত জগতৰ মানুহ আছে বহুত মানুহ আছে ন টানি কৈছে টানি অদ্ভুত নাম চিমিল চিনেমা ময়দা টানি দিম গেলে টানি দাম এনেকুৱা ভাবে ন সেইবিলাকৰ কাৰণে আজি আমাৰ মৌদি তাত আছে বহুত অৱস্থা জটিলতা হৈছে বুলি কৈছে কথাবোৰ কাৰণে আমি প্ৰাৰ্থনা কৰোঁ সেইকাৰণে আমাৰ যীশুখ্ৰীষ্টৰ অকল খ্ৰীষ্টানৰ কাৰণে নহয় অকল যীশুখ্ৰীষ্ট ফৰ ইভেণ্ট চন অফ দ্য বেংক কৰি জানে সেইকাৰণে মই মানুহৰ পুত্ৰৰ পৰা এয়া পাবলৈ নিবিছে তেওঁলোকে আইগাটো না মাক 1245 যাতো নাম মাক 1245 যাতো মই মানুহৰ পুত্ৰৰ পৰা এয়া পুত্ৰ পাবলৈ নহয় বুলি কৈছে মই টানি আমপা কোনকা বোকা কৰিছে কিয় কাৰণে যিজনে মোক বিশ্বাস কৰি পৰিধান কৰিছে মানুহৰ পুত্ৰ এয়া পাবলৈ আৰু অনেকৰ মূল্যৰ মুক্তিৰ হকে প্ৰাণ দিবলৈ আহিছে আফতুমকে লগাব গৈছে মনুষ্য জাতিৰ সকলো মিপাং মিচিং অসমত যিমান বা যিমান মনুষ্য জাতি আছে এই সকলো কাৰণে আহিছে আৰু তেওঁলোকে বিশ্বাস যদি অনন্ত জীৱন পাব তেওঁক বিশ্বাস কৰে হয়তো আইন লবিতা এই মই অপুতাল আছোঁ তোমালোকে এই কাৰণে কাম দেৱদেৱ পূজা কৰোঁ মই ঈশ্বৰ বুলি কৈছোঁ হয় নাই সেইটো কাৰণে আমি যীশুখ্ৰীষ্ট আমি জনাসকলে পূজা পাতলত যাব নালাগে আৰু পূজা পাতল কৰিব নালাগে মানে বোলো আৰু আমি এতিয়া নকৰোঁ যেতিয়া যীশুখ্ৰীষ্টক কিন্তু মই ইমান আৱন আছোঁ পৰিয়ালবৰ্গ কৰি থাকে তেওঁলোকক বোলো এইটো কৰিব লাগিব কেতিয়াবা পৰিয়ালবৰ্গ মাতে মানে বোলো এই ইমাম আমাক নলুক ডনেশ্যন দি থাকিলে কিন্তু নলুক কেৰাং লাম্বুল বনাই বিয়া বোলো আমি এইটো উৎসৱকেইটা মানো খ্ৰীষ্টিয়ান সংস্কৃতিক মন্দিৰা বোলো বিহু আলি বিহুটো তোমালো ফুৰাগ মানুহ সেইটো তোমালোকে খ্ৰীষ্টিয়ান সংস্কৃতি সেইটো তোমালোকে বৰপতলকে সেইটো তোমালোক অলপ অলপ বহুত দূৰত গ'লেও কয় যে আমাৰ লোকৰ নাগালেণ্ড জিলাৰ খ্ৰীষ্টান সংস্কৃতি সংস্কৃতিটো নলুক খ্ৰীষ্টিয়ান সংস্কৃতি অকণ নলুক আহোম গীত অকণ নলুক আমাকতো থিয়ৰি দিয়ে এইবিলাক তেওঁলোকে যে আমাক নলু গোটেই খ্ৰীষ্টিয়ান সংস্কৃতি মুখাক্তক নলু গোটেই আহোম মুনাংক মুখাক্তক নলু গোটেই অকাই গালুবাংক মুখাক্তক বুলি নকয় কিন্তু তেওঁলোকে কয় যে আমি দেৱ দেৱী পূজা নকৰোঁ তেতিয়া নকৰোঁ নলু ইয়পমিতক দেই Orke sepena ngulu bak Kristen adungi ngulu epal Kristen anggel amsin mane Kristen niyom niti kinma kape partona lak pelagiron kape okolai gemul kap len pelagiron adam ajok sorob lebih tebe ঠিক আছে সেইটো হেৰি পাঁচথৰৰ লগত পাঁচথৰত নতুনকৈ গান মাৰি ভাল শিক্ষাটো দিব লাগিব ভাল বাইবেলটো অধ্যয়ন কৰিব লাগিব একদম একদম কৰিলে একদম ইমান নকে না কিন্তু মূল যে অধাই প্ৰাৰ্থনা থাকিব লাগে যিমানে ঈশ্বৰৰ লগত কথা পাতে সেইটো কাৰণে কলচীয়া 2005 যাতো মোক অদি দিছে হাতমিছে কামান গম মোক কালকে মূলক কৰা লুং বুলি কৈছে সেইটো কাৰণে মই অকণমান নকল গুদিন এইটো অকণো চাই আছিল বুলি কৈছে চিচি কেমেৰা ধৰি চাই আছিল বুলি কৈছে এই অলপতো লুকাব নোৱাৰে হয় না এই লুকাই নোৱাৰে এজন পিলানে মোৰ অধাই ঈশ্বৰ মোৰ লগত আছে যেতিয়া ঈশ্বৰ মোৰ লগত মই প্ৰাৰ্থনা কৰাটো আৰু প্ৰাৰ্থনা এদিন চিন্তা লাগিব সেইটো কাৰণে মোক আছে দৰ্শন একবাৰ দিছে দৰ্শন নামটো কোনো বিশ্বাস নকৰিব মই নাগালেণ্ডৰ পৰা আহিছোঁ নাগালেণ্ডৰ পৰা মই তেনেকৈ প্ৰচাৰ মাধ্যম আহিছোঁ মইতো 20 ফুটতকৈ ওপৰতো তলত বৰগিল কানা এনেকুৱা দলং আছে NSPC দলং নামটো পাই এই NSPC দলতে একদম পুৰা বাংলাদেশ একদম কাৰে মালাই একদম পুৰা খুব ইম্পৰ্টেণ্ট কৰে মইতো আৰু চান্নক লাভ নাই এইটো মোৰ আশ্চৰ্য দৰ্শন দিছে দৰ্শনৰ কাবিলাক মানে যেতিয়া মই প্ৰভু প্ৰাৰ্থনা কৰিছোঁ মই প্ৰভু মই কাম কৰিম মোকতো ৰাস্তা নাই মই যাব লাগিব মইতো ভাড়াটোৰ পদক্ষেপ বলকে একদম মানে হাৱাৰ নিচিনাকৈ মোক পচন্দ নাম মানে নিকাম নকয় একদম মানে কোনো লোক যেতিয়া দলৰ সমাজ এটাতো সময় এটাতো কাৰা এটাতো কাৰ কই আৰু অকল বৰ্ষৰ কাৰণ বাপৰে পৰ্থিৰ তালতে আশ্চৰ্য দৰ্শন দিছে মানে মই এনেকুৱা কামত মানে মই পচন্দ মতে মানে বলকে পচন্দ না মই
बोला असं जिंदामाने जिंदामाने চিন্তাটা বলক হাওয়া নিচিনাকৈ একদম মুনকাবকৈ একদম ভলটো দিছে মানে একদম আছোঁ ভাল কৰি দিছে সেইদিনাৰ পৰা মই চেকাই জাত জাত নোলাগ গম না কোনোবা যিমানেই নখক লাগে মই যীশু খ্ৰীষ্ট সঁচাকৈ জীয়া ঈশ্বৰ আমাৰ জীয়া ছবি আৰু ভাবোঁ আৰু জীয়া ঈশ্বৰ আছে সেইটো কাৰণে তেওঁ আমাৰ কথা আনে